কালি এবাৰ ৰাসৰ নাম এষাৰ গাম বুলি ভাবিছোঁ, গামনে? কৃষ্ণ। এদিন কৃষ্ণ গোসাঁই আজিৰ পৰা সহস্ৰ বছৰ আগত বৃন্দাবন ক্ষেত্ৰত বাঁহী বজাই আছে। গোপিনীবিলাকে মধ্যনিশা শুনিলে ইমান অমৃত ধ্বনি ক'ৰ পৰা আহিছে, কিন্তু গোপিনীসকল গৃহত থাকিব নোৱাৰিলে, তেওঁলোক পৰমাত্মাৰ ওচৰলৈ ঢাপলি কৰিলে। অৰ্থাৎ কামজয় নামে এইটো মাধৱৰ কেলি কৃষ্ণৰ ওচৰত গৈ গোপিনীসকল শৰণাপন্ন হ'ল। একেবাৰে উজু নাম এভাগ গাম দেই, আপোনালোকে শুনিলেই গাব পাৰিব, লগত গাই যাব লাগিব। হৰ টকালৰ ৰাতি কৃষ্ণ বাহিবা, কৃষ্ণ বাহিবা। এতিয়া গোপিনীসকলৰ কি হৈছিলে? গকুলৰ গোপিনী শুনি লৰি লৰি যায়।
কুলৰ দুখিনী মুনি লৰি লৈ আপোনাসকলে জানে মহাপ্ৰভুৱে বৃন্দাবন ক্ষেত্ৰত বাঁহী বজাই আছে। গোপিনীবিলাকে হঠাতে মহানিশাকাল শুনিলে ইমান অমৃতময় বংশী কোনে বজাইছে? নিশ্চয় কৃষ্ণই বজাইছে। গতিকে গোপিনীসকলে লাহেকৈ নিজৰ নিজৰ কৰ্মবিলাকক তুচ্ছ জ্ঞান কৰি কৰ্মৰি কৃষ্ণৰ ওচৰলৈ ঢাপলি মেলি হয়। এতিয়া এইখিনিতে ডাঙৰ কথা, গোপিনীসকলতো একে বয়সৰ সকলো নাছিল। এতিয়া আমাৰ এই বৌগৰাকীৰ লগত সেই আইতাও আছে, আইতাইও নাম গাইছে, বৌয়েও নাম গাইছে। ঘৰলৈ যাওঁতে বৌ সোনকালে গৈ পাবগৈ, আইতা যাওঁতে অকণমান দেৰি হ'ব, বুঢ়ী মানুহ লাহে লাহে যাব লাগিব, যাব নালাগিব জানো? এই ঠিক তেনেকৈ বৃন্দাবন ক্ষেত্ৰত গোপিনীবিলাকে আহি আহি ঘৰৰ পৰা নাইকিয়া হৈ আহি আছে। কিন্তু বৃদ্ধ গোপিনীসকলোতো আছে নহয়, তেওঁলোকৰো মনটো কৃষ্ণৰ চৰণত অৰ্পণ হৈছে। গতিকে সেই আইতাসকলৰ দৰে গোপিনীসকলে কি কৰিছে, এগৰাকীকে ওলাই আহিছে। গাভৰু গোপিনীসকল কৃষ্ণৰ ওচৰ পালেগৈ, এতিয়া বৃদ্ধসকল থাকি গ'ল। সেই তাৰ মাজতে বৃদ্ধা কোনোবা এগৰাকী গোপিনীয়ে কি বুলি কৈছে জানেনে? তেওঁতো কৃষ্ণখনো ক'ত বাঁহী বজাইছে, ময়ো যাওঁচোন বুলি বৃদ্ধাগৰাকী আহিছে। এতিয়া সিগৰাকীক কৈছে, আই বায় বায় বা ক'তেনো কৃষ্ণই বাঁহী বজাই আমাক ইয়াতে ফুৰাই। আয় বায় ক'তেনো কৃষ্ণই বাঁহী বজাই আমাক ইয়াতে ভকতসকলে অৰ্থাৎ গোপিনীসকলে ইগৰাকী সিগৰাকীৰ লগ লাগি আহি মধ্যনিশাকাল ৰাসমঞ্চখন ভৰি পৰিলে। যে কৃষ্ণই দেখিলে দেখোন হ'ব না, ঘৰত দেখোন কোনো গোপিনী নাই, গোটেইখিনি দেখোন মধ্যনিশাকাল আমাৰ ওচৰলৈ আহিলে। আপোনালোকে জানে তেতিয়া গোপিনীসকলক কৃষ্ণই কৈছে, তোমালোক ৰাতি হ'ল, যোৱাগে যোৱা। এতিয়া গোপিনীসকলে কৈছে, প্ৰভু তুমি থাকিলে দিন ৰাতি প্ৰভেদ নাথাকে, তুমি য'তে থাকা তাতে থাকে। আকৌ কৈছে, বাঘে খাব, ঘোঙে খাব, বন্যপ্ৰাণীয়ে তোমালোকক আক্ৰমণ কৰিব, যোৱা গৈ যোৱা। এতিয়া গোপিনীসকলে কৈছে, প্ৰভু তুমি থাকিলেনো বন্যপ্ৰাণীলৈ ভয় লাগিবনে? আমাক একো কৰিব নাই, আমি তোমাৰ ওচৰতে থাকিম। আকৌ কৃষ্ণই গোপিনীসকলক কৈছে, তোমালোকৰ পিতৃ মাতৃয়ে বিচাৰিব, যোৱা গৈ যোৱা। তুমি জগতৰ পিতা মাতা থাকোঁতেনো আমাক সাংসাৰিক পিতৃ মাতৃয়ে আমাক আকৰ্ষণ কৰিব। আকৌ কোৱা হৈছে, তোমালোক যিসকল বিবাহিতা স্বামীসকলে বিচাৰিব, তোমালোক যোৱা গৈ যোৱা। এতিয়া গোপিনীসকলে প্ৰভুক কৈছে, প্ৰভু তুমি হেন পৰম স্বামী থাকোঁতে সাংসাৰিক স্বামীয়ে আমাক আনন্দ দিব নোৱাৰে, তুমি য'তেই থাকা আমি ত'তেই থাকিম। আকৌ কোৱা হৈছে, তোমালোকৰ সতী সন্তান আছে, সতী সন্তানে বিচাৰিবলৈ যোৱা। প্ৰভু তুমি থাকোঁতে সমস্তখিনি আনন্দ তোমাৰ ওচৰতে পাওঁ, গতিকে পাৰ্থিৱ আনন্দই আমাক, গাহস্থ আনন্দই আমাক শান্তি দিব নোৱাৰে। কৃষ্ণই ভাবিলে সৰ্বনাশ। এতিয়া ভগৱান কৃষ্ণই গোপিনীসকলক কৈছে, গোপী হবহে যোৱাগৈ নিজ গৃহলৈ, স্বামী সেৱা কৰা ইয়াত নাথাকিবালৈ, গৃহতে কৃষ্ণ পাবাগৈ, গৃহতে কৃষ্ণ পাবাগৈ।
গোপিনীসকলক কৈছে তোমালোক ঘৰলৈ যোৱাকৈ যোৱা, ঘৰতে কৃষ্ণক পাবা। তেতিয়া গোপিনীসকলে প্ৰভুক কৈছে তুমি তেনেকৈ ক'লে নহ'ব নহয়, তুমি যদি বাঁহী নবজালাহেঁতেন আমি তোমাৰ প্ৰতি আকৰ্ষিত নহ'লোহেঁতেন, কিন্তু তুমি বংশী বজাই ভকতক নহিলা, তুমি কি কৰিম এতিয়া, তুমি অবিহনে আমি আৰু ক'তো যাব নোৱাৰোঁ। এতিয়া গোপিনীসকলে কৃষ্ণক কৈছে বাঁহী মাতে বলিয়া কৰিলা কলিয়া। এতিয়া ঘৰলৈ যাগে বুলি ক'লে হ'ব নি? তুমি বাঁহী বজাই পিনি আমাক মুহি পেলালে, কৰিলা কলিয়া ঘৰতো নবহে ঘৰতো নবহে হয় হয়। সাৰ পাই মাজ ৰাতি শুনো আমি কাণ পাতি, সাৰ পাই মাজ ৰাতি শুনো আমি কাণ পাতি, লৰি আহি পাইলো বৃন্দাবন, লৰি আহি পাইলো বৃন্দাবন। বাঁহী মাতে বলিয়া কৰিলা কলিয়া, বাঁহী মাতে বলিয়া কৰিলা কলিয়া ঘৰতো নবহে ঘৰতো নবহে সাৰ পাই মাজ ৰাতি শুনো আমি কাণ পাতি, সাৰ পাই মাজ ৰাতি শুনো আমি কাণ পাতি, লৰি আহি পাইলো বৃন্দাবন, লৰি আহি পাইলো বৃন্দাবন। গোপিনীসকলৰ ভক্তিত সন্তুষ্ট পাছে মুখে বাংশী পাই বৃন্দাবনী কেলি কৰে হয় গোপিনী কৃষ্ণ কৃষ্ণ বুলি কৃষ্ণ কহ বেহিয়া পাছে যদুৰাই মুখে বাংশী পাই বৃন্দাবনী কেলি কৰে ৰাহুল গোপিনী কৃষ্ণ কৃষ্ণ বুলি কৃষ্ণ কবেৰিয়া চাপৰি বজাই গোপী চাপৰি বজাই চাপৰি বজাই চাপৰি ৰসে চাপৰি বজাই গোপী চাপৰি বজাই চাপৰি বজাই চাপৰি ৰসে চাপৰি বজাই গোপী চাপৰি বজাই চাপৰি বজাই চাপৰি ৰসে কেলি কৰে বৃন্দাবনে মুকুন্দ মুৰাৰী মুকুন্দ মুৰাৰী এই সংগেলীয়া ব্ৰজধাম যত গোপ নাৰী
বনমালী ৰৈ ৰৈ ধেমালি কৰা বনমালী গোপী লৈ ধেমালি কৰা